নমস্কাৰ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। চৰকাৰী এটা চাকৰিলৈ আশা নকৰি নিজেই নিজৰ এটা ব্যৱসায় গঢ়া এজন মই মোৰ গাঁৱৰে ঘৰৰে ল'ৰা বিপ্লৱ গায়ন তেওঁৰ নাম। মই তেওঁৰ ওচৰলৈ যাবলৈ আহিছোঁ এটি ভিডিঅ' প্ৰচাৰ কৰিবলৈ বুলি। এয়া মই দেখাইছোঁ, এয়া মোৰ গাঁৱৰে ঘৰৰে বিপ্লৱ গায়ন। তেওঁ বৰ্তমান ব্যস্ত হৈ আছে এখন ফাষ্টফুডত। মই দেখাইছোঁ এওঁ এইবিলাক সকলো ফাষ্টফুডত যি প্ৰয়োজনীয় সকলোবিলাক এওঁ বনাই থাকে। প্ৰথমে তোমাৰ পৰিচয় ৰাইজক জনালে ভাল হ'ব। হয়, নমস্কাৰ। মোৰ নাম বিপ্লৱ গায়ন। হয়, আৰু মোৰ ঘৰ ভগামুখত হয়, আৰু বৰ্তমান মই এতিয়া এখন ফাষ্টফুডৰ দোকান আৰু লগতে এখন কাপোৰৰ দোকান খুলিছোঁ প্ৰায় এসপ্তাহ হৈছে। এসপ্তাহ হৈছে বিপ্লৱ গায়নৰ এই ফাষ্টফুড আৰু কাপোৰৰ দোকানখন, কিন্তু মানুহে নধৰা হৈছে। কিয় হৈছে? আচলতে এওঁ বহুত টেষ্টি ভৰা সোৱাদ দিছে আৰু লগতে এখন কাপোৰৰ দোকান, সেইখন মই বাৰু দেখাম। প্ৰথমে তুমি কোৱা, ফাষ্টফুডত তুমি কি বস্তুবিলাক আমাৰ ৰাইজক যোগান ধৰি আছা? কেমেৰা সন্মুখলৈ চাই কথা ক'লে সুবিধা হ'ব। মই ফাষ্টফুডত ৰোল, চাওমিন, ম'ম', তাৰপিছত চিকেন পকৰি, ভেজ পকৰি আৰু এইবিলাক আছে। ইয়াত মেনুখন আছে, চাহ, কফি, লগতে আছে আমলেট, পিঁয়াজি, পকৰি, সকলোবিলাক আছে আৰু যিবিলাক ঘুগুনি, পকৰি, চাওমিন, ডিম, এইবিলাক আমলেট আৰু মাংস যি ধৰণৰ লাগে, মেগীও পায়। এওঁ সকলোবিলাক বনাই আছে। ফ্ৰাইড ৰাইচ পাব আৰু আপোনালোকে পাব বিৰিয়ানী, পোলাও, চিকেনৰ সকলো আইটেম তেনেকৈ অতি কম মূল্যত এওঁ খুৱাই আছে। সেইকাৰণে প্ৰায় এতিয়া অৱশ্যে গাঁৱৰ জেগাত অতি কমেও 8টালৈকে মানুহ নাথাকে, কিন্তু মই আচৰিত যোৰহাট ভগাম তিনিআলি যিখন এওঁৰ মোৰ ঘৰতে বাৰু এওঁ দোকান দিছে, এইখন দোকানতে প্ৰায় 10 বাজি পাৰ হৈ গুচি যায়, তথাপি ফাষ্ট ফুড খোৱা মানুহৰ অভাৱ নাই। তেওঁ নিজেহে ইচ্ছা কৰি সামৰে। প্ৰায় 10মান বজাত মই সামৰি দিওঁ, কাৰণ ৰাতিপুৱা 10 বজাৰ পৰা খোলা হয়, যিহেতু আৰু 12 ঘণ্টামান ভাগৰি যোৱা হয়, অকলে কৰি থকা হয় প্ৰায় কাম, গতিকে 10টা বজাত সামৰি দিয়া হয়। আপোনালোকে আহি চাব, এবাৰ টেষ্ট লৈ যাব যোৰহাট ভগামুখ তিনিআলিৰ হাইস্কুলৰ সন্মুখতে। আৰু এতিয়া তোমাৰ কাপোৰৰ দোকানখন আহোঁ, অকণমান তুমি আহা। এখন কাপোৰৰ দোকান হয়। হয় হয়, কাপোৰৰ কালেকশ্যন আছে ইয়াত। কাপোৰৰ পৰা এতিয়া আপুনি চাব পাৰে, কুমাৰ ফাৰ্ষ্ট কপি হয়, হয় হয়, ফাৰ্ষ্ট কপি হয়। এইবিলাকৰ তুমি দাম কেনেকৈ দিছা? অনলাইনৰ ৰেট। অনলাইনত আপোনালোকে যিটো ৰেটত পাব, এইটো পাব। এইবিলাক হাফ পেণ্ট আছে, হয় হয়, টি চাৰ্ট আছে, আৰু চাৰ্ট আছে। ইয়াত আছে এইটো চৌকেছ জেণ্টছ আৰু লেডিজৰ হয়। এইবিলাক কালেকশ্যন ৰাখিছোঁ। কাপোৰৰ দোকান দিছে, কিন্তু এতিয়া আমাৰ যিবিলাক ডেকা ল'ৰা ছোৱালী আৰু 2 নম্বৰ এইবিলাক জীয়ৰী বোৱাৰী সকলোৱে উপলব্ধ ইয়াত বস্তু পোৱা যায়। প্ৰায় মানে কি হয়, মই প্ৰথমতে জেণ্টছ আৰু লেডিজৰ যিবিলাক হৈ থাকে ন, প্ৰায় 15+ প্ৰায় কাপোৰবিলাক ৰাখিছিলোঁ, যিবিলাক 15+ এজৰ হয়। এতিয়া ৰাইজৰ ডিমাণ্ড, ত' মই চাদৰ মেখেলা ৰাখিছোঁ আৰু এনেকৈ যিবিলাক কাপোৰ এইবিলাকো ৰাখিছোঁ। এসপ্তাহত ভাল পাইছোঁ সহায় ৰাইজৰ, গতিকে যি পাৰোঁ কৰি গৈছোঁ। আৰু যদি ৰাইজে আৰু বিচাৰে তেনেকৈ ৰাখিম আৰু ভেৰাইটিছ। বিশেষকৈ মই আচৰিত, এটা যেতিয়া সাধাৰণ গেঞ্জিৰ দামেই হয় প্ৰায় 100-150, তেওঁ কেনেকৈ এটা ধুনীয়া সুন্দৰ চাৰ্ট বা স্পৰ্টিং বা এটা বিৰাট ধুনীয়া স্পৰ্টিং হাফ পেণ্ট এইবিলাক 100 টকাত দিব পাৰিছে। মই আচৰিত পাইছোঁ। মানে কি হয়, মই প্ৰফিটটোলৈ চোৱা নাই একচুৱেলি। কি হয়, যেতিয়া মই অনলাইনত কৈছোঁ যে অনলাইনত যিটো আপোনালোকে চাই আহিব পাৰে অনলাইনৰ ৰেট, গতিকে অনলাইনৰ ৰেটত মই দি আছোঁ বস্তুবিলাক। গতিকে নতুন বিজনেছ হয়, চ' ষ্টাৰ্ট কৰিছোঁ এনেকৈ। কি হয় আৰু কাষ্টমাৰ তেওঁলোকৰ ছেটিছফেকশ্যন হ'ব লাগিব, ত' সেইটোৱে আৰু। সকলো আহিব, সকলো এবাৰ আহি ফাষ্টফুডখন এবাৰ টেষ্ট কৰিব। ফাষ্টফুডখনৰ নামটো কি ক'লা? থলুৱা ফুডা। থলুৱা ফুডা। আৰু কাপোৰৰ যিটো আছে ছেকশ্যন, সেইটোত বস্ত্ৰ দিছোঁ নামটো, হয় অসমীয়া হয়, বস্ত্ৰ। আৰু ঠিকে আছে, সকলো সহায় পাইছোঁ। আৰু আপোনালোকে যদি ভিডিঅ' চাই আহে, তেতিয়াহ'লে কিবা এটা ডিছকাউণ্ট আৰু দিয়া হয় হয়। ৰূপান্তৰ স্কোৱাৰ খাতিৰত যদি তেওঁ ভিডিঅ' কোনোবাই চাই আহে, তথাপিও কিবা এটা হ'লেও ডিছকাউণ্ট পাব, নহয় জানো? আমি দেখাইছোঁ ইয়াত কাষ্টমাৰ ভৰি আছে এওঁলোকৰ ইয়াত এইবিলাক বাৰু এতিয়া বৰ্তমান গধূলি সময়ত খাবলৈ। আপুনি কি খাবলৈ আহিলে? মই এতিয়া চিকেন পকৰি খাম। হয় নেকি? হয় হয়, আপোনাক প্ৰায় আজি 3 কি 4 দিন মই দেখি আছোঁ। মই মানে চিকেন পকৰিটো মোৰ থাকেই কমন আৰু। হয় হয়, কেনেকুৱা পাইছে? টেষ্ট কেনেকুৱা পাইছে? ভাল লাগিছে। এয়া মই দেখাইছোঁ বাৰু, ভাইটি ফোনত ব্যস্ত আছে, তেওঁৰ লগত একো নাপাতো, এওঁলোক বহি আছে বহুত দূৰৰ পৰা। শেষত তুমি কি ক'বা? শেষত ক'ম আৰু আপোনালোকে আহিব, টেষ্ট এবাৰ চাব। ইয়াত লিখা আছে চাওক আপোনালোকে, হয় হয়, এবাৰ আহক, খাই চাওক। হয় হয়, এবাৰ আহক, খাই চাওক আৰু আমাৰ বিপ্লৱ গায়নৰ দোকানৰ এটা টেষ্ট লৈ চাওক। শেষত আমি সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে শেষলৈকে। আৰু একেবাৰে ৰাস্তাৰ কাষতে হয়, নিয়াৰ আপোনাৰ ভগামুখ কাৰিকৰী হাইস্কুল। গতিকে আহিব সকলো, আৰু ভাল লাগিব লগ পালে। আৰু টেষ্ট আপোনালোকক কৈছোঁৱে যে সুস্বাদ আৰু সুস্বাস্থ্যকৰ খাদ্য। একেবাৰে আপুনি চাব পাৰে, পৰিপাটিও হয়, যিহেতু মানে পৰিষ্কাৰ পৰিচ্ছন্নতাটো নিজৰ হয় ন, চ' স্বাস্থ্যটোৰ কথা ভাবিব লাগিব। যিহেতু বহুতে ভাবে যে ফাষ্টফুড খালে অলপ প্ৰব্লেমো হয়, মানে কিবা হেৰি বুলি ভাবে আৰু, কিন্তু তেনেকুৱা ধৰণৰ নহয়। মই একেবাৰে কম
মানে বস্তু কিছুমান ইউজ কৰোঁ ভাল আৰু ভাল পানীলৈকে মানে একদম পানীলৈকে আপুনি ভাল পানীলৈকে আৰু একদম মানে মছলা যিমান কম হয় সিমানকৈ ইউজ কৰোঁ আৰু কম আৰু একো সৰু ল'ৰা ছোৱালী মানে মছলা ব্যৱহাৰো নাই আৰু অনলাইনো আছে সুবিধা আপোনালোকে যদি আহে আগতীয়াকৈ অৰ্ডাৰ কৰিব পাৰে তেনেকৈ মোৰ প্ৰায় ইয়াত অনলাইনৰ কাষ্টমাৰ থাকে প্ৰায় মোৰ 40% অনলাইন কাষ্টমাৰ বাকী 60% দোকানতে তেওঁলোকে নিজে খাইহি আহি আৰু কাপোৰো তেনেকৈ অনলাইনো আছে অনলাইনো মই কৰি আছোঁ সুবিধা গতিকে আপোনালোকক সহায় পালে আৰু আগবাঢ়ি যাম হয় শেষত আমি সকলোকে ক'লোঁ এবাৰ আহিব এবাৰ আহি খাই চাব আৰু 2 নম্বৰতে কাপোৰ কানিকেইটাও কিনি চাব তেতিয়া গম পাব যে তেওঁ কেনেকুৱা টেষ্টি ভৰা সোৱাদ দিছে আৰু কাপোৰৰ মূল্য কিমান কমত দিছে নহয় জানো শেষত আমি সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ ধন্যবাদ ধন্যবাদ